মাত্ৰ 4 মাহ পূৰ্বে বিবাহ হৈছিল নৱনীতাৰ। সুখৰ সংসাৰ গঢ়াৰ আশাৰেই পাতনি মেলিছিল যুগ্ম জীৱনৰ। গাৰ পৰা মাহ হালধিৰ গুণ নৌযাওঁতেই চাৰ্মিগৃহত নিজকে শেষ কৰি পেলালে নৱনীতাই। স্বামী পৰিয়ালৰ বিৰুদ্ধে নিৰ্যাতনৰ অভিযোগ। কিয় লখিমপুৰৰ ক্ষিপ্ৰদীপ গগৈ আৰু নৱনীতাৰ সংসাৰ কেৱল 4 মাহেই বৰ্তি থাকিল। স্বামীগৃহত ৰহস্যজনকভাৱে উদ্ধাৰ নৱনীতাৰ মৃতদেহ। ইয়াৰ পাছতে পৰিয়ালত কান্দোনৰ ৰোল। বিগত বৰ্ষৰ ডিচেম্বৰ মাহত যুগ্ম জীৱনৰ পাতনি মেলিছিল নৱনীতা শৰ্মাই। কিন্তু বিবাহৰ পিছতেই অকথ্য নিৰ্যাতন চলোৱাৰ অভিযোগ তুলিছে স্বামীৰ পৰিয়ালৰ বিৰুদ্ধে। নৱনীতাৰ পৰিয়ালৰ লোকে সন্দেহ কৰিছে যে স্বামীৰ পৰিয়ালৰ লোকেই নৱনীতাক পৰিকল্পিতভাৱে হত্যা কৰিছে। ইতিমধ্যে নৱনীতাৰ পৰিয়ালৰ লোকে লখিমপুৰ সদৰ থানাত গোচৰ ৰুজু কৰিছে আৰু বহুতেই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে। শেষত দোষীয়ে যাতে কঠোৰতকৈ কঠোৰতম শাস্তি লাভ কৰে আৰু নৱনীতাৰ আত্মাই যাতে চিৰশান্তি লাভ কৰে তাৰেই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনালোঁ।